হৈছে তো হে গাইজ ওয়েলকাম বেক টু মাই চেনেল আৰু মোৰ এইমাত্ৰ ভিডিঅ' আপলোড হৈ গ'ল মাহঁতে তাত হৈ ভিডিঅ' চায়ে আছে আৰু মই আনিব যাম এতিয়া কচুৰ পাত আনিব যাম সৰু যাবিনে চাহ দিয়া আমাৰ তাততো পাত বেছি বিচাৰি নাপালোঁ এতিয়া খুৰাহঁতৰ তাত যাইছোঁ আমাৰ তাত এইখিনিয়ে পালোঁ এইখিনিতো নহ'ব তো খুৰাহঁতৰ তাত যাইছোঁ সিহঁতৰ তাত পাওঁনে নাই তাত এইখিনিহে পালোঁ আমি আৰু এতিয়া মাক এইখিনি পাতত দিব দিম ইমান কষ্ট কৰি বিচাৰি এইখিনিহে পালোঁ মা পাতত দিবি তো ইয়াতে মই কলপাত আনি থৈ দিছে আৰু ইয়াতে কচুপাতখিনি এই নিমখ জলকীয়াৰ লগত দিব দি বান্ধি লৈ কিনে বনাব তো ইয়াতে মই কচুৰ পাতখিনি দি দিছে আৰু লগতে আলু আৰু বেঙেনাও দি দিছে তো সদায় দৰে আমি শিলগুটি খেলি আছোঁ আৰু সৰুৰ পৰা ইয়াতে কি হ'ল ইমান হাঁহি আছে তেতিয়াৰ পৰা কি হৈছে আমাৰ ইয়াতে তো শিলগুটি গ্লাছ খেলা বুলি কয় আপোনালোকৰ তাত কি বুলি কয় কমেণ্ট কৰি জনাব আৰু আমাৰ এইটো ৰুমৰ অৱস্থা চাওক ওপৰত ফেন দিয়া আছে আৰু ইয়াতে কাপোৰ মেলি দিয়া আছে কাৰণ বাহিৰত কাপোৰবোৰ শুকাব নোৱাৰি ৩-৪ দিন ধৰি ইমান বৰষুণ দি আছে মই কচুপাত আনিব যাওঁতে আপোনালোকে দেখিছিল চাগে গোটেই পানী ভৰ্তি হৈ আছে পানীৰে তো ৪-৫ দিন ধৰি এনেকৈ বৰষুণে দি আছে একেৰাহে সেইকাৰণে ভিতৰতে কাপোৰ শুকাব লগা আছে আৰু আমাৰ ইয়াতে কচুৰ পাত ৰেডি সৰু টেষ্ট কৰি চাব অলপ একদম তো আমি এতিয়া লাঞ্চ কৰিব লৈছোঁ আৰু ইয়াতে কচুৰ পাতখিনি মই অলপমান টেষ্ট কৰি চাই আছোঁ সঁচাকৈ বহুত টেষ্টি হয় আপোনালোকেও ট্ৰাই কৰি চাব এবাৰ ঘৰত টেষ্ট কৰি চাই এবাৰ ভালে আপোনালোকৰ ট্ৰাই কৰি চাব বহি আমি বৰ হৈ আছোঁ ইয়াতে সৰু এটা কাম কৰোঁ মই যদি 1K মোৰ ছাবস্ক্ৰাইবাৰ হৈ যায় তেতিয়াহ'লে মই চুলি কাটি দিম সঁচা আপোনালোকে জল্দি ছাবস্ক্ৰাইব কৰি দিয়ক 1K তেতিয়া এই চুলি কাটেনে নাই মই চাই ল'ম আৰু আপোনালোকেও চাব ঠিক আছে আপোনালোকে জল্দি কৰি দিয়ক ছাবস্ক্ৰাইব এতিয়াই পাৰিলে কৰি দিয়ক এতিয়া আমাৰ পথাৰত জাল পাতিব যোৱাৰ কথা আছিল খুৰীৰ বা হ'লনে নাই খুৰীৰ লগত যোৱা কথা আছিল কিবা কৰে কি নামটো মোৰ নাম জুনুনে কাশ্যপ হাই বুলি কৈ দিয়ে হাই ভিডিঅ'টো লাইক কৰিব বুলি কৈ দিয়ে ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিব কৈ দে
বাইদেউ ইয়াই সাবস্ক্ৰাইব কৰিব বোলে সাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব কমেণ্ট কৰিব পিছত লগ পাম পিছত লগ পাম বাই হাই বাই ক'ব দিলে কি বাই হাই ঠেকি দি আছে আৰু তই কি কৰি আছা বহি আছা তো ইয়াতে বহুতে পিঠাগুড়ি ঘুটি আছে আৰু আমি এতিয়া যাম জাল পাতিবলৈ